নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল মিৰুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোলৈকে জনাইছো স্বাগতম। আজি মই এটি কইনা বিয়া নাম লৈ আহিলো পুনৰ। আপোনালোকৰ কেনেকুৱা লাগিছে মই প্ৰত্যেকটো ভিডিঅ'তে যেনেদৰে কৈ যাওঁ অনুৰোধ কৰিছো মোক জনাব, লাইক এটা কৰিব, কমেন্ট থাকিলে জনাব, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ প্ৰথম দেখা পাব তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া মোৰ ভিডিঅ'বিলাক দি থাকো, মই এদিন এৰি এদিন ভিডিঅ' দিওঁ, আপোনালোকে দেখিবলৈ পাব। গতিকে মই এটি উৰুলিৰে আৰম্ভ কৰোঁ আজি এই বিয়া নামৰ ভিডিঅ'টো। নগাঁও মৰিগাঁও ডিব্ৰুগড় জিলা, কি ভাবি দেউতা মোক দূৰলৈ দিলা, ওচৰত বিচাৰি নাপালা কতো, বয়স ভাতি দিব থব নোৱাৰো, কপালত আছে মোৰ দূৰণিত ভাত, সেই কথা দেউতানো কবা গৈ কাক, ওচৰত বিচাৰি নাপালা কতো, ৰাখাচোন দেউতা মোৰ একপি ফটো, আহিব নোৱাৰো দূৰণি বাট, নিজৰটো গাড়ী নাই আহিম কিহত, কোনেনো পঠাব নিবলৈ গাড়ী, দুগালে দুধাৰি আহে বাগৰি, সকলো জানি লৈ এটাই ভাবা, চেনেহৰ বৰজি নাই আজিৰ পৰা, জানি বুজি দেউতা দিলা মোক গাঁৱত, গোট ঘৰখনৰ কাম মোৰে ওপৰত, ৰাতি নপুৱাওতে উঠো মই শুই, বাহি বন কৰি লৈ ধৰো মই জুই, জুই ধৰি উঠি গা ধুই আহি, প্ৰত্যেকলৈ চাহ দিওঁ মই আনি, সময়ত যদি খাওঁ সময়ত নাখাওঁ, নিজে লৈ খাবলৈ সময় নাপাওঁ।
আনুগৈ দেউতা মই দূৰণিৰ পানী ফুৰো মই দেউতা উৰণি টানি যিছাতি ধুমুহাই উন্দুলাই আনে ধাৰে নিচিগাকৈ বৰষুণ দিয়ে আয়ৈ দেহি দেউতা মনত মোৰ পৰে মনলৈ আহিলেই টোপনি নাহে ছমা বছৰেকত দেউতা মই আহিম আলহী হিচাপে দুদিনমান থাকি মৰমৰ ভাইটি ঐ পৰেনে মনত চেনেহৰ বাইদেউ গৈ আছে কোন গাঁৱত তোমাৰ ভিনী হেৰাই যাব নিদিয়ে যাবলৈ ওলালে গালি মোক পাৰে ঘৰত কোন থাকিব কোনে ঘৰ চাব ঘৰুৱা কাম বনবোৰ কোনে কৰিব তোমাৰ ভিনী হেৰাই যাব নিদিয়ে মই যাব নোৱাৰো অকলশৰে মোৰ কথা ভাবি কোনো লাভ নাই এৰি দে ভাইটি তই বাইদেউ নাই জীয়াই যিদিনা ভাইটি তই টেলিগ্ৰাম পাবি তুৰন্তে যাবি তই এবাৰ মোক চাবি ঘূৰি গৈ ভাইটি তই মা দেউতাক কবি দূৰলৈ দিয়া ফল তেতিয়াই পাবি যিদিনা ভাইটি তই টেলিগ্ৰাম পাবি তুৰন্তে ভাইটি গৈ এবাৰ মোক চাবি ঘূৰি গৈ ভাইটি তই মা দেউতাক কবি দূৰলৈ দিয়া ফল তেতিয়াই পাবি বেয়া লাগিল
সঁচাকৈ ছোৱালীবোৰ দূৰলৈ বিয়া দিলে পটককৈ আহিব নোৱাৰে, যাব নোৱাৰে, বহুত মনত কিবা ভাৱ আহে। সেইখিনি বিয়া নামেৰে ক'লোঁ। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, চালে বহুত বেয়া লাগিব। পুনৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই, অনুৰোধ জনাই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।